কবিতাৰ শিৰোনাম এগৰাকী নাৰ্ছৰ অনুভৱ। কথা দিব্যা চাংমাই। আবৃত্তি শুভাশ্ৰী পাৰিক। সপোনবোৰ সপোন হৈয়ে ৰ'ব নেকি? এটা বুজাব নোৱাৰা আবেগে যেন মোক কোঙা কৰি পেলাইছে। হাৰি যাম নেকি আমিবোৰ? বহুত প্ৰশ্ন। মইজনী যদি কৰ্তব্য পালনাৰ্থে ওলাই গৈ ঘূৰি নাহোঁ, তুমি মানি ল'ব পাৰিবানে? বুকুত বিষাদবোৰ লৈয়ে জীয়াই আছোঁ। নিজৰ বাবে ভবাৰ আহৰি নাই। তথাপি কামৰ অন্তত নিজৰেই যেতিয়া ভাগৰুৱা অনুভৱ হয়, হস্পিতালৰ চকীত মূৰ পেলাই ভাবোঁ, যাবলৈ পামনে ঘৰলৈ? নে সকলো সপোন আধৰুৱা হ'ব? নশ্বৰ দেহাটোকো তুমি চুবলৈ নাপাবা। কপালত তোমাৰ নামৰ বেলিয়কাৰ সপোনটোও যেন সন্ধ্যাৰ আন্ধাৰতেই যাব। মানি ল'ব পাৰিবানে তুমি? কান্দি কান্দি জুৰুলাটো হৈ পাৰিবা মা দেউতাক সান্তনা দিব? দুখ নকৰিবা, মা দেউতাক বুজাবা। শিল পৰা কপৌৰ দৰে নিমাত দেউতাক সান্তনা দিবা। মানৱ সেৱা বহুত ডাঙৰ সেৱা। আন শতজনৰ জীৱন বচাই মোৰ মৃত্যু হোৱাটো ডাঙৰ কথা নহয়। মোৰ দৰে নাৰ্ছৰ বাবেই হয়তো শতজনে প্ৰাণ পালে, হাঁহিব পাৰিছে। তাকেই চাই সুখী হবা। সঁচাই অন্তৰখনে কান্দি সুধিছে। অজান আবেগে হৃদয়ত খুন্দা মাৰিছে। কৰ্মই ধৰ্ম বুলি জানিও যেন কোনোবাখিনিত দুৰ্বল হৈ পৰিছোঁ।